নৰমনিছক কেলা গুণ কহাব নোৱাৰে, একো নৰমনিছৰ নিচিনা বদমাছি নাই, দুঠেঙীয়া নিচিনা পাখণ্ড নাই। তেতিয়া মই ক'লোঁ মোক গুণ নালাগে, সি মোক কোনো একো কৰিব নালাগে, অভ্যাসে নৰ কৰ্ণপাতে সৰ। মই মাতটো ডাঙৰ হ'ল, সৰু কালৰ পৰা মই গৰুৱে মহে ডাঙৰ হওঁ মানুহ, হাতেই ঘূৰাই। আপোনাৰ ইমান ডাঙৰকৈ যে মাতে আপোনাৰ হাৰ্টত লাগি নাযায় নে, চুট নাপায় নে? কি হয় মই নাজানো, সেইকাৰণে বুকু বিষ হৈছে। এই যে বুকু বিষাইছে একফাল, সেইটোৱে দুখ নেকি জানো, চাউণ্ডটো অতি দিয়াৰ কাৰণে। চাউণ্ডটো যে বেছি হৈ যায়। এইটো আপুনি লাহেকৈ নোৱাৰে নেকি মাতিব? পাৰোঁ। আকৌ নামাতে? পাৰোঁ, লাহেকৈও মাতিব পাৰোঁ, লাহেকৈও ক'ব পাৰোঁ, আৰু লাহেকৈও সকলোকে ল'ৰা ছোৱালীৰ পৰা ধৰি জীয়াৰী বোৱাৰীলৈকে সকলোকে বুজাব পৰা অকণমান প্ৰভু ভগৱন্তে শক্তি দিছে। সমাজত যেতিয়া কথা কওঁ, মিটিঙত যেতিয়া ভাষণ দিওঁ, তেতিয়া আকৌ কিয় ডাঙৰ হয় এনেই? পটকৈ ডাঙৰ হৈ গৈছে, কিন্তু মিটিঙত নহয়। শুন, 10 বছৰ অনুসূচিত জাতি 10 বছৰ ডেভেলপমেণ্ট শিডিউল কাষ্ট SC বোৰ্ড ৱেলফেয়াৰ 10 বছৰ চলালোঁ বাবা। সেইকাৰণে আজি পৰ্যায়ৰ মাজত গেলনীয়া নহ'লোঁ। সূতা দিলোঁ, কম্বল দিলোঁ, তাঁতশাল দিলোঁ, চিলাই মেচিন দিলোঁ, শাৰী দিলোঁ, ৰিহা মেখেলা দিলোঁ, এনেকৈ যি পাৰিলোঁ। 10 বছৰ বাবা, 10 বছৰ ডেভেলপমেণ্ট শিডিউল কাষ্ট SC বোৰ্ড অনুসূচিত জাতিৰ সদস্য। আমাৰ অসমীয়াতকৈ আপুনিতো চাকৰি তাকৰি ল'ব লাগিছিলে তেতিয়া দিনতে, ইমান ৰাজনীতি কৰা মানুহ। নালাগে, মই ভিক্ষা কৰিয়ে ভাল পাওঁ। ভিক্ষা বিৰাট আৰাম, চাকৰ কেলা লোকৰ নকৰোঁ। কাৰোবাৰ দৰকাৰ হ'লে বাইছোঁ চিকুনে আমাক জেওৰা দিম, সেইটো আৰাম আছে। আপুনি আনৰ তলত চাকৰি নকৰে? নৌ বুজিলে অংকত? সেইটো আগতেতো আপুনি চাকৰি পালেহেঁতেন তেতিয়া দিনতে, হয়নে? কৈছিলে ৰিপুণ থাকোঁতেই, মনত পৰিছে এতিয়া শুনক, ৰিপুণ থাকোঁতে কৈছিলে, যেতিয়া অচিতা গোস্বামী মোৰ গহপুৰ চৰকাৰী কলেজৰ প্ৰফেচাৰ গোবিন্দ, তোমাক মই ইয়াত গেট ৰখীয়া দিম, এটা চকীদাৰৰ চাকৰি দিম কৈছিলে। 6 মাহ ৰখিলোঁ গহপুৰ চৰকাৰী কলেজ, 6 মাহ থাকিলোঁ। তাৰপিছত বেলেগ এটা নাইকিয়া দুখীয়া মানুহৰ গৰীব দুখীয়া মানুহৰ ল'ৰা, অভাৱী দুখীয়া মানুহৰ ল'ৰা, মাক বাপেক নাই, মাকজনী আছে, ভিক্ষা কৰি খাই ধান কাটি খাই, তাক চমজাই দিলোঁ। হয়তো এতিয়া কেলা 2 তালা বিল্ডিং বনাইছে। আপোনাৰ চাকৰি আছিলে? সমজি দিলোঁ। চাকৰি আপুনি বাদ দি বেলেগক দি দিছে? দি দিলোঁ। পাৰিবা? নোৱাৰিব। পাৰিবানে? হয়তো এতিয়াও আছে। এতিয়া সি আপোনাক খবৰ লয় নাই? লয়, গ'লে চাহ তাহ খুৱাই, খুৰা আহক ভাতে মুঠি খাই যাওক, দেৱতা পূজা কৰে। কৰিবই, আপোনাৰ চাকৰিটো দি দিছে। ধৰ্ম কি? এনেকুৱা ভিক্ষাৰী নহয়। বাপেকটো সৰুকৈ মৰিলে শুন, মাকে ঘৰে ঘৰে ধান কাটে, মাটি ৰুৱে, ঘৰে ঘৰে ধান জাৰে, চাউল জাৰে, আৰু তাক স্কুল পঢ়াই আছিলে। পঢ়ুৱাই মেট্ৰিকটো পাছ কৰালে মাকে। তেতিয়া মই গহপুৰ চৰকাৰী কলেজত অচিতা গোস্বামী প্ৰফেচাৰ থাকোঁতেই 6 মাহ চকীদাৰ কৰিলোঁ। তেতিয়া মাকে এদিন মোক কানি ল'ব পাৰিব, এই বৰিগাঁও আলিমূৰতে আছোঁ। তেতিয়া মাকে এদিন মোক কানি কিছুমান কথা ক'লে। মই বোলো মা, মা, বৌ বুলি মাতোঁ। বৌ, আপোনাক মই একো দিব পৰা মোৰ শক্তি নাই। তেতিয়া মই পৰিবাৰৰ লগত কথা পাতিলোঁ। মোৰ পৰিবাৰৰ নাম আছিলে ভৱানী। পৰিবাৰৰ লগত কথা পাতিলোঁ। মই বোলো মা, এই বুবু কামটো দি দিওঁ, আমি এনেকৈ চলিছোঁ, চাওঁ মাকজনী কিমান শাস্তি হৈছে। একেলগতে ধান কাটিবলৈ যায়, একেলগতে মাটি ৰুবলৈ যায়, একেলগতে কিবা কৰিবলৈ যায়। এতিয়া মোক পৰিবাৰৰ লগত পাতিলোঁ, পত্নীৰ লগত, ভৱানীৰ লগত। এই মা, সেই বুবুক মই সলনি কৰি দিওঁ, এটা হওকচোন। মই মৰি গ'লোঁ, সি গুণ নাকাঢ়ে। নৰমনিছক কেলা গুণ কহাব নোৱাৰে, একো নৰমনিছৰ নিচিনা বদমাছি নাই,
দুখীয়া নিচিনা পাখণ্ড নাই এতিয়া মই ক'লোঁ মোক গুণ নালাগে সি মোক কোনো একো কৰিব নালাগে তেওঁৰ ওচৰত মোৰ খাটাখনত বহি থাকিব হয়তো এতিয়া কালা 2 তলা বিল্ডিং বনাইছে গহপুৰ চৰকাৰী কলেজৰ মোৰ চাকৰিটো দিলোঁ চকীদাৰ আৰু আপোনাৰ কি হ'ল এতিয়া এতিয়া ঠিকেই আছোঁ একো অপায় মোৰ হোৱা নাই আৰামছে বহিছোঁ খাইছোঁ কোঠা মাৰিব নালাগে কোৰ মাৰিব নালাগে বাৰী চিচি কুনাব নালাগে আৰু ঘৰত হেৰি কৰিব নালাগে খালি ত্ৰিশোপাত লৈ মই ভিক্ষা মাৰিবলৈ যাওঁ বাবা হ'ব দিয়ক ন নমস্কাৰ কৃষ্ণ